34 কোটি টকাৰ সম্পত্তিৰ পৰা বানাক্ৰান্তক কিমান দিব অশোক সিংঘলে উজনিৰ বানাক্ৰান্তলৈ নিজৰ পৰা কিমান দিব মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তলৈ 2 কোটি টকা দিলে বদৰুদ্দিন আজমলে কিন্তু কিমান দিব বাকিসকল কোটিপতি মন্ত্ৰী বিধায়কে 107 গৰাকী কোটিপতি বিধায়কে কিমান দিলে বানাক্ৰান্তক কিমান সাহায্য দিলে 104 গৰাকী সনাতনী বিধায়কে আজমলে পাৰে কিন্তু নোৱাৰে কিয় এইসকল কোটিপতিয়ে প্ৰলয়নকাৰী বানত ডুবা উজনিৰ 3 জিলাৰ বানক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসমৰ সৰ্বস্তৰৰ ৰাইজ যিয়ে যেনেকৈ পাৰে নিজৰ নিজৰ প্ৰচেষ্টা বান সাহায্য সংগ্ৰহ কৰি বিতৰণ কৰিছেগৈ বানক্ৰান্তৰ মাজত শিৱসাগৰৰ বিধায়ক অখিল গগৈ অহৰহ বানক্ৰান্তৰ মাজত থাকিও ব্যক্তিগত প্ৰচেষ্টাত সাহায্য সংগ্ৰহ কৰি বানক্ৰান্তক সকাহ প্ৰদানৰ চেষ্টা কৰিছে তাৰ মাজতে নিজেই বানক্ৰান্তৰ মাজলৈ গৈ 2 কোটি টকাৰ বান সাহায্য বিতৰণ কৰিছে বিধায়ক বদৰুদ্দিন আজমলে এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰৰ পদক্ষেপ আৰু ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে কিন্তু তাৰ মাজতেই সৰ্বসাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আজমলে যদি পাৰে তেন্তে বাকীসকলে কিয় নোৱাৰে কোন গ'ল অসমৰ কোটিপতি জনপ্ৰতিনিধিসকল তথ্য অনুসৰি অসম বিধানসভাৰ বৰ্তমানৰ 107 গৰাকী বিধায়কেই কোটিপতি বদৰুদ্দিন আজমলৰ পাছতেই আটাইতকৈ ধনী বিধায়ক বিপিএফৰ শিউলি মহিলাৰীৰ সম্পত্তি 63 কোটি মন্ত্ৰী অশোক সিংঘলৰ আছে 34 কোটিৰ সম্পত্তি মুখ্যমন্ত্ৰী পৰিয়ালৰো আছে 35 কোটি